ছাত্ৰ-ছাত্ৰীসকল আজি এই ভিডিঅ'টিৰ জৰিয়তে আমি শিকিম জৈৱ যৌগৰ IUPAC নামাকৰণ বিশেষকৈ এলকেন শ্ৰেণীৰ নামাকৰণৰ বিষয়ে এই ভিডিঅ'টিত আমি বিশেষকৈ আলোচনা কৰিম বিভিন্ন ধৰণৰ নিয়মবিলাক IUPAC কি নিয়ম আগবঢ়াইছে এই বিষয়ে আমি শিকিম এই ভিডিঅ'টিৰ জৰিয়তে আৰু ইয়াতে দুই ধৰণৰ যৌগ থাকিব মুক্ত শৃংখল straight chain Alkane যৌগ আৰু এটা কাৰ্বনৰ শাখা শৃংখল থকা Alkane যৌগ এই দুই ধৰণৰ যৌগৰ বিষয়ে আমি ইয়াতে বিশেষকৈ ডিসকাস কৰিম তাৰ আগতে আমি জানি লওঁ IUPAC ৰ সম্পূৰ্ণ ৰূপটো কি IUPAC ৰ সম্পূৰ্ণ ৰূপ হৈছে ইন্টাৰনেশ্যনেল ইউনিয়ন অফ পিওৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি আৰু অসমীয়াত হ'ব বিশুদ্ধ আৰু প্ৰায়োগিক ৰসায়নৰ আন্তৰ্জাতিক সংস্থা আমি জানো জৈৱ যৌগৰ সংখ্যা পৃথিৱীত অসংখ্য আছে আৰু এই জৈৱ যৌগবিলাকৰ বিষয়ে সিস্টেমেটিক্যালি নামাকৰণ কৰিবৰ কাৰণে IUPAC কিছুমান নিয়ম আগবঢ়াইছে আৰু এই নিয়মবিলাক কেনেকৈ এলকেন শ্ৰেণীৰ যৌগবিলাকক নামাকৰণ কৰিব লাগিব মুক্ত শৃংখল হলে কেনেকৈ নামাকৰণ কৰিব লাগিব শাখা শৃংখল হলে কেনেকৈ যদি এলকেন যৌগৰ শাখা শৃংখল থাকে কেনেকৈ নামাকৰণ কৰিব লাগিব আৰু যদি সাইক্লিক হয় তেতিয়া এলকেন যৌগৰ নামাকৰণ কেনেকৈ কৰিব লাগিব এই গোটেইবিলাক নিয়ম IUPAC এ নিৰ্ধাৰণ কৰি দিছে তো আমি এই ভিডিঅ'টিত আমি এই IUPAC নিৰ্ধাৰণ কৰি দিয়া নিয়মবিলাক কি আছে আৰু কেনেকৈ আমি এলকেন শ্ৰেণীৰ যৌগবিলাকক নামাকৰণ কৰিব লাগিব এই বিষয়ে আমি এই ভিডিঅ'টিৰ জৰিয়তে জানিম জৈৱ যৌগসমূহৰ নামাকৰণ কৰাৰ আগতে দুটামান ৰাশিৰ বিষয়ে আমি জানি ল'ব লাগিব আৰু প্ৰথমটো হৈছে কাৰ্যকৰী মূলক কাক কয় ফাংচনেল গ্ৰুপ জৈৱ যৌগ এটাত থকা বিশেষ কোনো পৰমাণু বা পৰমাণুৰ থোপ বা মূলকৰ ওপৰত এই যৌগটোৰ ধৰ্ম নিৰ্ভৰ কৰে এই মূলকটোক কাৰ্যকৰী মূলক বুলি কোৱা হয় যেনে OH এইটো এটা মূলক কাৰ্যকৰী মূলক যাক হাইড্ৰক্সিল মূলক বুলি কোৱা হয় হাইড্ৰক্সিল মূলক আৰু এই মূলক থকা সকলোবিলাক যৌগকে এলকহল শ্ৰেণীত ৰখা হৈছে ঠিক তেনেকৈ CHO এই মূলকটো হৈছে এলডিহাইড মূলক এলডিহাইড কাৰ্যকৰী মূলক CO এইটো হৈছে কিটোন কাৰ্যকৰী মূলক ঠিক তেনেকৈ COOH এইটো হৈছে কাৰ্বক্সিলিক এসিড এই থোপবিলাকে এটা কাৰ্যকৰী মূলক নিৰ্দেশ কৰে এতিয়া সমগণীয় শ্ৰেণী কাক কয় হোমোলগাছ সেৰিজ যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰী মূলক উপস্থিত থাকে এই শ্ৰেণীটো সমগণীয় শ্ৰেণী বুলি কোৱা হয় এই সমগণীয় শ্ৰেণীৰ কিছুমান বৈশিষ্ট্য থাকে আৰু এই বৈশিষ্ট্যবিলাক হৈছে একেবোৰ মৌলৰ দ্বাৰা গঠিত হয় সমগণীয় শ্ৰেণী আৰু সমগণীয় শ্ৰেণী এক যৌগবিলাক যোনটো সমগণীয় শ্ৰেণীত অন্তৰ্ভুক্ত হৈ থাকে সিহঁতৰ ধৰ্মবিলাক প্ৰায় একে ধৰ্ম বিশিষ্ট হয় একেটা সাধাৰণ আণৱিক সংকেতৰ দ্বাৰা সিহঁতক প্ৰকাশ কৰিব পাৰি এই যৌগবোৰ গঠন কৰা শ্ৰেণী ওচৰা-ওচৰি দুটা যৌগ CH2 most important CH2 যাক মিথাইলিন মূলক বুলি কোৱা হয় এই CH2 মূলকৰ দ্বাৰা পৃথক হৈ থাকে এতিয়া সমগণীয় শ্ৰেণীৰ উদাহৰণ কোনবিলাক এলকেন এটা সমগণীয় শ্ৰেণী য'ত কাৰ্বন এক বান্ধনী থাকে এলকিন য'ত কাৰ্বন দ্বি বান্ধনী থাকে এলকিনো এটা সমগণীয় শ্ৰেণী এলকাইন য'ত কাৰ্বন ত্ৰি বান্ধনী থাকে এলকহল য'ত কাৰ্যকৰী মূলক কি থাকে OH থাকে
এলকেন সমগণীয় শ্ৰেণীৰ IUPAC নামাকৰণ আমি জানো এলকেন শ্ৰেণীৰ সাধাৰণ আণৱিক সংকেত হৈছে CnH2n+2 য'ত n টো হৈছে কাৰ্বন পৰমাণুৰ সংখ্যা n = 1 2 3 ... তো ইয়াতে n ৰ মানবিলাক বহুৱাই আমি এলকেন শ্ৰেণীৰ সমগণবিলাকৰ সংকেতবিলাক আমি পাব পাৰোঁ প্ৰথম যেটো এলকেন শ্ৰেণীৰ যৌগ এটো হৈছে মিথেন এইটা আমি মনত ৰাখিব লাগিব আৰু তেতিয়াহে আমি বাকি যেবিলাক এলকেনৰ নামাকৰণ সেইবিলাক আমি কৰিব পাৰিম এটা কাৰ্বন থাকিলে যেটো এলকেন যৌগ এটো মিথেন বুলি কোৱা হয় আৰু এটা কাৰ্বন থাকিলে সংকেতটো কি হ'ব ইয়াৰ পৰা আমি নিৰ্ণয় কৰিব পাৰো C1 টো আমি লিখো C1H2 * 1 + 2 তো H কিমান হ'ব H4 CH4 ইথেন হলে দুটা কাৰ্বন থাকে C2 H কিমান হ'ব ইয়াতে 2 * 2 = 4 যোগ 2 কিমান হ'ব H6 2 * 2 + 2 6 3 প্ৰপেনত কাৰ্বন তিনিটা থাকে C3 H কিমান হ'ব 2 * 3 6 + 2 8 বিউটেন C4 H 10 হ'ব ইয়াৰ পৰা তোমালোকে উলিয়াব পাৰিবা যেটো সংকেত বিউটেন পাঁচটা কাৰ্বন থাকিলে পেন্টেন সংকেতটো হ'ব C5 H 12 নেক্সট ছটা থাকিলে হেক্সেন সংকেত হ'ব C6 H 14 সাতটা থাকিলে হেপ্টেন C7 H কিমান হ'ব ইয়াতে চালে 2 * 7 14 + 2 16 আঠটা থাকিলে কাৰ্বন অক্টেন C8 H 18 নটা থাকিলে নমেন C9 H 20 দহটা থাকিলে ডেকেন C10 H 22 এতিয়া স্ট্ৰেইট চেইন যৌগবিলাক স্ট্ৰাকচাৰ বিলাক মই ইয়াতে দেখুৱাই দিছো CH4 মানে হাইড্ৰোজেন কাৰ্বনৰ যোজ্যতা যেহেতু 4 ইয়াৰ চাৰিওফালে 4ডাল বান্ধনী থাকিব আৰু হাইড্ৰোজেন কেইটা মিথেনৰ এনেকৈ থাকিব C2H6 হলে কাৰ্বন শৃংখল কিমানটা আছে দুটা আছে আৰু হাইড্ৰোজেন কেইটা তোমালোকে এনেকৈ ভগাই দিবা হাইড্ৰোজেন 6টা আছে কাৰ্বনৰ চাৰিওফালে 4ডাল বান্ধনী থাকিব এটো কাৰ্বনৰ 4টা আৰু হাইড্ৰোজেন ইয়াত এটা থাকিব ইয়াত এটা থাকিব ইয়াত এনেকৈ হাইড্ৰোজেন 6টা থাকিব এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা তো এইটোক আমি এনেকৈ লিখিব পাৰো এইটো এনেকৈ CH3 লিখিবা এইখিনি আৰু CH3 প্ৰপেনৰ যদি চোৱা যায় প্ৰপেনৰ কাৰ্বন শৃংখল কিমানটা থাকিব তিনিটা থাকিব তো হাইড্ৰোজেন বিলাক এনেকৈ মুঠতে হাইড্ৰোজেন আছিল 8টা 1 2 3 4 5 6 7 8 প্ৰপেনৰ ষ্ট্ৰাকচাৰ এইটো আৰু কেতিয়াবা তোমালোকে এনেকৈ পাবা এখিনি CH3 CH2 CH3 এইটো হৈছে প্ৰপেন ঠিক তেনেকৈ বিউটেনৰটো মই যদি দেখুৱাও বিউটেনক কেতিয়াবা তোমালোকে এনেকৈ পাবা বিউটেন কাৰ্বন এইটো বিউটেন কাৰ্বন কিমানটা আছে 4টা হাইড্ৰোজেন বিলাক ইয়াতে তিনিটা হাইড্ৰোজেন থাকিব যেহেতু এইটো কাৰ্বনৰ লগত বান্ধনী হৈ আছে তিনিটা ইয়াত দুটা হাইড্ৰোজেন থাকিব ইয়াত দুটা থাকিব ইয়াত তিনিটা হাইড্ৰোজেন থাকিব এটো হৈছে পেন্টেনক কেনেকৈ পাবা
পাঁচটা কার্বন আছে প্রথম CH3 CH2 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 CH3 এটা দুটা তিনিটা চাৰিটা পাঁচটা কার্বন আছে আৰু হাইড্রোজেন আছে 12টা তিনিটা 5 7 7 2 9 3 12 ঠিক তেনেকৈ বাকি বিলাকক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰি তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা নেক্সট ওয়ান ননেনৰ স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব ননেন কি আছিল সংকেতটো C9H20 কার্বন কিমান থাকিব 9টা এটা দুটা তিনিটা চাৰিটা পাঁচটা 6 7 8 9 ইয়াতে হাইড্রোজেন কিমান থাকিব তিনিটা যেহেতু কার্বনৰ চাৰিফালে চাৰিটাহে বান্ধনী থাকিব পাৰে এইটো এটা বান্ধনী আছে এইটো কার্বন আৰু এইটো কার্বনৰ মাজত তো ইয়াতে হাইড্রোজেন থাকিব তিনিটা ইয়াতে কিমানটা থাকিব দুটা বান্ধনী আছে গতিকে দুটা থাকিব হাইড্রোজেন ইয়াতো দুটা থাকিব ইয়াত দুটা থাকিব দুটা 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 থাকিব ইয়াত থাকিব তিনিটা কার্বন নটা আছে 1 2 3 4 5 6 7 8 9 হাইড্রোজেন কিমানটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 যেটো ননেনক ইমান কয় এনেকৈ আকিলে বহুত ডাঙৰ হৈ যায় তো কেতিয়াবা তোমালোকে কেনেকৈ পাবা এইখিনি লিখিব লাগে CH3 নেক্সট এইবিলাক CH2 বিলাক CH2 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 CH3 আৰু কেতিয়াবা সংক্ষিপ্তকৈ কেতিয়াবা তোমালোকে এনেকৈ পাবা CH3 CH2 হল কিমানটা আছে 1 2 3 4 5 6 7 সাতটা আছে নেক্সট CH3 কেতিয়াবা এনেকৈ আমি লিখিব পাৰো নেক্সট হ'ব আমি এলকাইল মূলকলৈ এলকাইল মূলক এলকাইল মূলক কেনেকৈ পায় মুখ্য এলকেনৰ পৰা এটা হাইড্ৰোজেন পৰমাণু আঁতৰাই পেলাই এলকাইল মূলক বিলাক পোৱা যায় মিথেনৰ পৰা পোৱা এলকাইল মূলকটো মিথাইল বুলি কোৱা হ'ব ইথেনৰ পৰা পোৱাটো ইথাইল পিছফালে আইল যোগ হয় মিথেনৰ সংকেত আছিল CH4 এটা হাইড্ৰোজেন পৰমাণু আঁতৰালে থাকিব CH3 তো এইটোৰ নাম হ'ব মিথাইল এইটো হ'ব ইথাইল ইথেনৰ পৰা এটা হাইড্ৰোজেন পৰমাণু আঁতৰালে ইথাইল মূলক পোৱা যায় এলকাইল মূলক বিলাকক আমি R এৰে বুজাও R may be CH3 CH2 CH3 এইবিলাক হ'ব পাৰে মিথাইল ইথাইল এইবিলাকৰ একোটা ছুটি নাম আছে কেতিয়াবা Me বুলি দেখা পাবা Me আৰু কৰবাত ET বুলি দেখা পাবা এইটো হৈছে প্ৰপাইল PR বুলি থাকিব এইবিলাক হৈছে সংক্ষিপ্ত নাম বিউটাইল BU বুলি থাকিব ঠিক তেনেকৈ বাকি বিলাক পোৱা যাব পেন্টাইল হেক্সাইল হেক্সাইল হেপ্টাইল এটসেট্ৰা এইবিলাক এলকাইল মূলক বিলাক পোৱা যাব কিছুমান শাখা শৃংখল থকা এলকাইল মূলক আছে আৰু সেইবিলাক আমি জানিব লাগিব যেতিয়া নামকৰণ কৰো প্ৰথমটো হৈছে আইসোপ্ৰপাইল ইয়াতে তিনিটা কাৰ্বন আছে তো প্ৰপাইল ইয়াতে যেতিয়া হাইড্ৰোজেন এটো সেকেন্ডাৰী দুটা R গ্ৰুপ আছে তো আইসোপ্ৰপাইল গ্ৰুপ বুলি কোৱা হয় মনত ৰাখিব লাগিব নেক্সট সেকেন্ডাৰী বিউটাইল
ইয়াতে কিমানটা কাৰ্বন আছে এটা দুটা তিনিটা চাৰিটা কাৰ্বন থকাটো বিউটেন তো এলকাইল গ্ৰুপটো হ'ব বিউটাইল কিন্তু ইয়াতে দুটা আৰ গ্ৰুপ আছে তো এখানে 2 ডিগ্ৰী অৰ্থাৎ সেকেন্ডাৰী বিউটাইল গ্ৰুপ নেক্সট এটো এটা গ্ৰুপ যাক আইসোবিউটাইল বুলি কোৱা হয় CH3 CH2 CH3 নেক্সট আৰু এটা গ্ৰুপ আছে এটো টাৰ্চিয়াৰী বিউটাইল ইয়াতে অনলি কাৰ্বনটো আছে ইয়াৰ লগত হাইড্ৰোজেন নাই তিনিটা আৰ গ্ৰুপ আছে টাৰ্চিয়াৰী বিউটাইল নেক্সট আৰু এটা গ্ৰুপ আছে নিওপেন্টাইল গ্ৰুপটো কেনেকুৱা এইটো পাঁচটা কাৰ্বন থাকে তো যেতিয়া আমি নামকৰণ কৰো IUPAC নামকৰণ তেতিয়া এই গ্ৰুপ বিলাক আমি জানিব লাগিব কোনটো আইসোপ্ৰপাইল গ্ৰুপ কোনটো সেকেন্ডাৰী বিউটাইল গ্ৰুপ কোনটো আইসোবিউটাইল কোনটো টাৰ্চিয়াৰী বিউটাইল আৰু কোনটো নিওপেন্টাইল গ্ৰুপ হয় Nomenclature of branched chain alkanes যেতিয়া আমি নামকৰণ কৰিম শাখা শৃংখল থকা এলকান বিলাকৰ তেতিয়া কিছুমান নিয়ম আছে আৰু এই নিয়মবিলাক আমি প্ৰত্যেকটো নিয়মে জৰুৰী প্ৰত্যেকটো নিয়মে আমি ভালকৈ মনত ৰাখিব লাগিব তেতিয়াহে আমি নামকৰণবিলাক কৰিব পাৰিম প্ৰথম যেটো নিয়ম আছে এটো হৈছে যৌগটোত থকা আটাইতকৈ দীঘল কাৰ্বন শৃংখলটো বাছি উলিয়াব লাগে সে ফৰ এক্সাম্পল এটো যৌগ দিয়া আছে কাৰ্বন যৌগ ইয়াতে আটাইতকৈ দীঘল কাৰ্বন শৃংখল কোনটো আমি বাছি উলিয়াব লাগিব আমি এনেকৈ যদি হিসাব কৰো কিমানটা কাৰ্বন আছে আমি প্ৰথমতে চাব লাগিব আৰু সেইটো মতে যিমানটা কাৰ্বন থাকে সেই মতে মুখ্য এলকানটোৰ নামকৰণ কৰা হ'ব তো আমি প্ৰথমতে চাও কিমানটা কাৰ্বন আছে মুখ্য শৃংখলটো এই যেটো শৃংখল এটো দীঘল এনেকৈ গৈ এইফালে এটা শৃংখল আছে তো আমি হিসাব কৰিম প্ৰত্যেকতে আৰু কোনটোত বেছি কাৰ্বন পৰমাণুৰ সংখ্যা এটো আমি উলিয়াম তো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা এই শৃংখলটোত নটা আছে আকৌ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা এইটো শৃংখলত আছে আঠটা এইটো শৃংখলত আছে নটা গতিকে আটাইতকৈ দীঘল কাৰ্বন শৃংখল কোনটো হ'ব নটা থকাটো এইটো হৈছে প্ৰথম নিয়ম বাকি এইটো হৈছে প্ৰতিস্থাপিতমূলক এলকাইলমূলক আমি অলপ আগতে পালো মিথাইল বুলি CH3 তাৰ পিছত আকৌ এটা প্ৰতিস্থাপিতমূলক আছে এইটো C2H5 বা CH2 CH3 এইটো হৈছে ইথাইলমূলক তো দুটা শাখা আছে এই এলকেনটো এইটো এটা শাখা আৰু এইটো এটা শাখা এবিলাকক প্ৰতিস্থাপিত এলকাইলমূলক বুলি কোৱা হয় আৰু এই শৃংখল বিলাক হৈছে শাখা শৃংখল নেক্সট যদি একেটা অণুত এটাতকৈ বেছি শৃংখলত সমসংখ্যক কাৰ্বন পৰমাণু থাকে তেন্তে যেটো শৃংখলত বেছি সংখ্যক শাখা শৃংখল থাকিব সেইটোৱে মূল শৃংখল বুলি ধৰি লোৱা হ'ব উদাহৰণ স্বৰূপে এই যৌগটো লোৱা হৈছে ইয়াতে এই ফালৰ পৰা হিসাব কৰিলে 1 2 3 4 5 6 7 সাতটা কাৰ্বন আছে যেটো শৃংখল এই ফালৰ পৰা হিসাব কৰিলে 1 2 3 4 5 6 7 এই শৃংখলডালটো সাতটা কাৰ্বন জড়িত হৈ আছে এতিয়া মুখ্য শৃংখল কোনডাল বুলি ধৰি লওঁ আমি যোনটো শৃংখলত বেছি সংখ্যক শাখা শৃংখল থাকিব ইয়াত চালে কিমানটা শাখা শৃংখল আছে এইটো কাৰ্বনৰ এইটো এটা দুটা আকৌ এইটো এটা তিনিটা শাখা শৃংখল আছে কিন্তু এই ফালৰ পৰা হিসাব কৰিলে এই শৃংখলটোত কিমানটা শাখা শৃংখল আছে এটা মাত্ৰ এইখিনি গতিকে মুখ্য শৃংখল আমি
এই যেটো শৃংখল এই শৃংখলটোকে আমি মুখ্য শৃংখল বুলি ধৰি লম এইটো নিয়মৰ তাৎপৰ্য এইখিনি নেক্সট 2 নম্বৰ নিয়মত আটাইতকৈ দীঘল কাৰ্বন শৃংখলটো নিৰ্ণয় কৰাৰ পিছত যেটো দীঘল কাৰ্বন শৃংখল এই শৃংখলডালক নাম্বাৰিং কৰিব লাগিব সংখ্যাকৰণ কৰিব লাগিব আৰু যি ফালৰ পৰা নাম্বাৰিং এনেকৈ কৰিব লাগিব যে যি ফালৰ পৰা শাখা শৃংখল আগতে পোৱা যায় এই ফালৰ পৰা নাম্বাৰিংটো কৰিব লাগিব তো ফৰ এক্সাম্পল এইটো উদাহৰণটো লৈছো ধৰা আটাইতকৈ দীঘল কাৰ্বন শৃংখলডাল এইটা তো শাখা শৃংখলটো কোন ফালৰ পৰা নাম্বাৰিং কৰিলে আগতে পাম এই ফালৰ পৰা নাম্বাৰিং কৰিলে 1 নম্বৰ 2 নম্বৰত শাখা শৃংখলটো পাম এইটো এই ফালৰ পৰা নাম্বাৰিং কৰিলে 1 2 3 4 নম্বৰতে পাম গতিকে আমি কোন ফালৰ পৰা কৰিব লাগিব এই ফালৰ পৰা কাৰণ এই ফালৰ পৰা কৰিলে আগতে শাখা শৃংখলটো পাম তো 2 নম্বৰ নিয়মত হেইটোই কৈছে যি ফালৰ পৰা শাখা শৃংখল আগতে পোৱা যায় এই ফালৰ পৰা নাম্বাৰিং কৰিব লাগে তো আমি নাম্বাৰিং কৰিলো 1 নম্বৰ 2 নম্বৰ 3 4 5 6 7 8 9 এনেকৈ নাম্বাৰিং কৰিব লাগিব নেক্সট যেটো নিয়ম যেতিয়া মূল শৃংখলৰ দুয়ো মূৰৰ পৰা সমান দূৰত্বত শাখা শৃংখল যুক্ত হয় তেতিয়া যেটো মূৰৰ পৰা নিম্নতম সংখ্যাৰে প্ৰথম পাৰ্থক্য দেখুৱা যায় এইটো মূৰৰ পৰা কাৰ্বন পৰমাণুবোৰৰ সংখ্যায়ন কৰা হ'ব এই দুটা উদাহৰণ লোৱা হৈছে এটি ইয়াতে চালে এই ফালৰ পৰা নাম্বাৰিং কৰিলে 1 2 3 4 5 6 7 এই ফালৰ পৰা নাম্বাৰিং কৰিলে 1 2 3 4 5 6 7 এতিয়া দুই ফালতে চালে এই ফালৰ পৰা নাম্বাৰিং কৰিলে 2 নম্বৰতে প্ৰথমতে শাখা শৃংখল পোৱা গৈছে আৰু এই ফালৰ পৰা নাম্বাৰিং কৰোতেও 2 নম্বৰতে প্ৰথমতে শাখা শৃংখল পোৱা গৈছে তেনে ক্ষেত্ৰত আমি কোন ফালৰ পৰা নাম্বাৰিং কৰিম এই ফালৰ পৰা চালে 1 নম্বৰ 2 নম্বৰত শাখা শৃংখল আছে আৰু 3 নম্বৰত শাখা শৃংখল আছে ইয়াত আকৌ ইয়াত চালে 2 নম্বৰত শাখা শৃংখল আছে আৰু 5 নম্বৰত শাখা শৃংখল আছে এতিয়া শাখা শৃংখল আমি আগতে কোনটো বেছি পাইছো এইটো চাব লাগিব পাৰ্থক্য ইয়াতে 5 নম্বৰ আৰু ইয়াতে 3 নম্বৰ গতিকে যোন ফালৰ পৰা প্ৰথমতে বেছি সংখ্যক শাখা শৃংখল পোৱা যাব সেই ফালৰটোৱে শুদ্ধ হ'ব এইটো শুদ্ধ হ'ব আৰু এইটো হ'ব ভুল পদ্ধতি এই ফালৰ পৰা নাম্বাৰিং কৰোতে 2 নম্বৰ আৰু 3 নম্বৰত শাখা শৃংখল পোৱা গৈছিল আৰু এই ফালৰ পৰা নাম্বাৰিং কৰোতে 2 নম্বৰ আৰু 5 নম্বৰতহে পোৱা গৈছিল তো এই যেটো নিয়ম এই নিয়মটোৰ কথাখিনি এইখিনি নিশ্চয় বুজি পালা নেক্সট যেটো নিয়ম আছে যৌগ এটাৰ নামকৰণ তলত দিয়া ক্ৰমানুসাৰি কৰা হ'ব অৱস্থান ক্ৰমাংক প্ৰতিস্থাপক মূল শৃংখলৰ অৱস্থান ক্ৰমাংক আৰু প্ৰতিস্থাপকৰ মাজত এটা সংযোজন চিন দিয়া হ'ব ফৰ এক্সাম্পল এই যৌগটো লৈছো আমি এই যৌগটোৰ প্ৰথমতে আমি কি কৰিব লাগে আটাইতকৈ দীঘল কাৰ্বন শৃংখলটো বাছি উলিয়াব লাগিব এটো খুবেই তেনে সহজ তাৰ পিছত কি কৰিব লাগিব নাম্বাৰিং কৰিব না নাম্বাৰিং হেইফালৰ পৰা কৰিব লাগিব যোন ফালৰ পৰা শাখা শৃংখলটো আগতে পায় গতিকে আমি ডাইৰেক্টকৈ দেখা পাই আছো এই ফালৰ পৰা কৰিলে শাখা শৃংখলটো আগত পোৱা যাব এইটো শাখা ইয়াতে আছে 1 2 3 4 5 ইয়াতে মুখ্য যেটো শৃংখল তাত 5টা কাৰ্বন আছে গতিকে এলকেনটোৰ নাম হ'ব পেন্টেন আৰু যেবিলাক শাখা শৃংখল বা প্ৰতিস্থাপক হিহতক আগফালে লিখিব লাগিব শাখা শৃংখলটো ক'ত আছে হেইটো আমি দেখুৱাই দিব লাগিব আগফালে কেনেকৈ লিখিব লাগিব 2 নম্বৰত কি আছে এটো শাখা আছে এই যেটো প্ৰতিস্থাপক মূলক এটোৰ নাম কি পাইছিলো আমি কি বুলি পাইছিলো মিথাইল মূলক 2 নম্বৰত যেহেতু মিথাইল আছে গতিকে আমি লিখিব লাগিব 2 মিথাইল
2-মিথাইল বাকি মুখ্য এলকেনটোৰ নাম 2-মিথাইল একেলগে লিখিবা পেন্টেন এই যৌগটোৰ নাম কি হ'ব গতিকে 2-মিথাইল পেন্টেন যেটো অৱস্থানটো দেখুৱাই দিব লাগিব কোনটো অৱস্থানত কি মূলক আছে সেইটো লিখিব লাগিব তাৰ পিছত মুখ্য শৃংখলত কিমানটা কাৰ্বন আছে সেইমতে এলকেনটোৰ নাম লিখিব লাগিব নেক্সট যেতিয়া দুই বা ততোধিক বিভিন্ন এলকাইল মূলক মূল শৃংখলৰ সৈতে যুক্ত হৈ থাকে তেতিয়া ইহতৰ প্ৰত্যেককে একটাকৈ অৱস্থান ক্ৰমাঙ্ক দিয়া হ'ব আৰু ইহতক ইংৰাজী বৰ্ণমালাৰ ক্ৰম অনুসৰি লিখা হয় সে ফৰ এক্সাম্পল এই যৌগটো লোৱা হৈছে ইয়াতে আমি নাম্বাৰিং কৰিব লাগিব এই ফলৰ পৰা কাৰণ এই ফলৰ পৰা নাম্বাৰিং কৰিলেহে আমি সোনকালে এলকাইল মূলক বিলাক প্ৰতিস্থাপিত এলকাইল মূলক পাম এই ফলৰ পৰা নাম্বাৰিং কৰিলে 1 নম্বৰ 2 নম্বৰত এলকাইল মূলক আছে 3 4 5 2 নম্বৰত কি আছে মিথাইল আৰু 3 নম্বৰত ইথাইল আছে মিথাইলৰ প্ৰথমটো হৈছে M ইথাইলৰ প্ৰথমটো হৈছে E ইংৰাজী বৰ্ণমালাৰ আলফাবেটিক্যাল অৰ্ডাৰটো চালে E টো প্ৰথমতে আহে আৰু M টো পিছত আহে গতিকে আমি নামটো লিখতে এই মূলকটো আগত লিখিব লাগিব অৰ্থাৎ লিখিব লাগিব 3 ইথাইল আৰু 2 নম্বৰত কি আছে 2 মিথাইল মুখ্য এলকেনটোৰ নাম হৈছে 5টা কাৰ্বন আছে পেন্টেন গতিকে স্যাৰ আমি 2 মিথাইল 3 ইথাইল নহয় এটো ভুল হ'ব এনেকৈ লিখিব 3 ইথাইল 2 মিথাইল পেন্টেন যিবিলাক এলকাইল মূলক প্ৰতিস্থাপিত এলকাইল মূলক সেইবিলাক আলফাবেটিক্যাল অৰ্ডাৰটো চাব লাগিব এটো হৈছে নেক্সট যদি দুটা এলকাইল মূলক শৃংখলৰ বিপৰীত মূলৰ পৰা একেটা দূৰত্বত থাকে তেন্তে ইংৰাজী বৰ্ণমালাৰ ক্ৰমক অগ্ৰাধিকাৰ দিয়া হয় সে ফৰ এক্সাম্পল এইটো যৌগ লোৱা হৈছে ইয়াতে নাম্বাৰিং কৰিলে এই ফলৰ পৰা নাম্বাৰিং কৰিলো 1 2 3 নম্বৰত মিথাইলটো পাম এই ফলৰ পৰা নাম্বাৰিং কৰিলে 3 নম্বৰতে ব্ৰাঞ্চ এটা পাম ইথাইল তো ইয়াতে সোয়া দুই ফালৰ পৰা একেটা পজিশনতে অৰ্থাৎ 3 নম্বৰ পজিশনতে ইথাইলো পোৱা যায় আৰু মিথাইলো পোৱা যায় এই ফলৰ পৰা নাম্বাৰিং কৰিলো 1 2 3 এই ফলৰ পৰা নাম্বাৰিং কৰিলো 1 2 3 3 নম্বৰ পজিশনত পোৱা যায় তো আমি কোন ফলৰ পৰা নাম্বাৰিং কৰিম তেনে ক্ষেত্ৰত এইটো হৈছে মিথাইল আৰু এইটো হৈছে ইথাইল ইয়াত আলফাবেটিক্যাল অৰ্ডাৰটো চাব লাগিব প্ৰথমতে কোনটো আহিব ইথাইল তো আমি এই ফলৰ পৰা নাম্বাৰিং কৰিম প্ৰথমতে এই ফলৰ পৰা নাম্বাৰিং কৰিলে 3 নম্বৰত আলফাবেটিক্যাল অৰ্ডাৰটো পাম ইথাইলটো 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ এই ফলৰ পৰা কৰিলে মিথাইল পাম আলফাবেটিক্যাল অৰ্ডাৰ নিমিলিব তো শুদ্ধ নাম্বাৰিং কৰা পষ্টটো হ'ব এই ফলৰ পৰা ৰাইট সাইডৰ পৰা লেফট সাইডলৈ নেক্সট লিখিব লাগিব কেনেকৈ 3 নম্বৰত ইথাইল আছে 3 ইথাইল 4 নম্বৰত মিথাইল আছে এনেকৈ হাইফেন দিব লাগিব মিথাইল আৰু মুখ্য এলকেনটোত কিমানটা কাৰ্বন আছে 6টা আছে 6টা কাৰ্বন থকা এলকেনৰ নাম হৈছে হেক্সেন তো মিথাইল হেক্সেন 3 ইথাইল 4 মিথাইল হেক্সেন নেক্সট এটো নিয়ম আছে যেটো মূল শৃংখলৰ সৈতে যদি একেটা প্ৰতিস্থাপক মূলক কেইবাবাৰো যুক্ত হৈ থাকে তেন্তে ডাই দুটা থাকিলে ট্রাই তিনিটা যদি প্ৰতিস্থাপক থাকে একে টেট্রা চাৰিটা থাকিলে পেন্টা পাঁচটা থাকিলে আদি উপসৰ্গ মূলকটোৰ আগত লিখি ইহতৰ অৱস্থান ক্ৰমাঙ্ক ঊৰ্ধ্বক্ৰমত লিখিব লাগিব ডাই ট্রাই আদি অনুবন্ধ মানে আগফালে লিখা নাম প্ৰতিবন্ধ মানে পিছফালে লিখা নাম অনুবন্ধবৰ বৰ্ণমালাৰ ক্ৰম নিৰ্ণয় কৰাটো বিবেচনা কৰিব অৰ্থাৎ ডাই ট্রাই এইবিলাকৰ ক্ষেত্ৰত বৰ্ণমালাৰ ক্ৰম বিবেচনা কৰোতে ডাই ট্রাই বিলাক ভাবিব নালাগে ভাবিব লাগিব কোনবিলাক
মিথাইল ইথাইল তেনেকুৱা প্ৰতিস্থাপকমূলক থাকিলেহে আমি কি বুলি কয় এইটো অনুবন্ধ বৰ্ণমালাৰ ক্ৰম আমি চাব লাগিব ইয়াতে ফৰ এক্সাম্পল এই যৌগটো লোৱা হৈছে ইয়াতে প্ৰথমতে আটাইতকৈ দীঘল কাৰ্বন শৃংখলটো বাছি উলিয়াব লাগিব তো ইয়াতে দেখ দীঘল কাৰ্বন শৃংখলটো আমি দেখা পাই আছো আৰু নাম্বাৰিং এইফালৰ পৰা কৰিব লাগিব যোনফালৰ পৰা আগতে ব্ৰাঞ্চিং পায় এইফালৰ পৰা কৰিলেও 2 নম্বৰ এইফালৰ পৰা 2 নম্বৰ কিন্তু আমি কোনফালৰ পৰা কৰিব লাগিব এইফালৰ পৰা নাম্বাৰিং কৰিব লাগিব কাৰণ এইটো 3 নম্বৰত আছে তো নাম্বাৰিং কৰিলে হ'ব 1 2 3 4 5 6 7 তো 2 নম্বৰত কি গ্ৰুপ আছে মিথাইল 3 নম্বৰত মিথাইল আছে 6 নম্বৰতো মিথাইল আছে আমি যেটো ঊৰ্ধ্বক্ৰমত এই নাম্বাৰবিলাক কমা দি পেলাই লিখিব লাগিব 2 3 6 কিমানটা মিথাইল আছে 2 নম্বৰ 3 নম্বৰ আৰু 6 নম্বৰত তিনিটা মিথাইল আছে তো তিনিটাৰ কাৰণে আমি লিখিব লাগিব ট্ৰাই ইংৰাজীত লিখিছো ট্ৰাই মিথাইল মুখ্য যেটো এলকান কিমানটা কাৰ্বন আছে 7টা কাৰ্বন থকা এলকানটোৰ নাম প্ৰতিবন্ধ হিচাপে লিখিব লাগিব তো 7টা কাৰ্বন থকা এলকানটোৰ নাম হৈছে হেপ্টেন তো এই যৌগটোৰ নাম হ'ব 236 ট্ৰাইমিথাইল হেপ্টেন নেক্সট যেটো ৰুল যদি পাৰ্শ্ব শৃংখলত শাখা থাকে তেন্তে ইয়াক প্ৰতিস্থাপিত এলকিল মূলক হিচাপে নামাকৰণ কৰা হয় আৰু এই নাম বন্ধনীৰ ভিতৰত ৰখা হয় এতিয়া এই যৌগটোৰ কথা বিবেচনা কৰিলে ফৰ এক্সাম্পল ইয়াতে চালে আমি গম পাওঁ মুখ্য শৃংখলটো হ'ব এইটো কাৰণ এইটো হৈছে আটাইতকৈ দীঘল শৃংখল এটা নাম্বাৰিং কৰিলে এইফালৰ পৰা নাম্বাৰিং কৰিলে এইটো 5 নম্বৰ হয় এইফালৰ পৰা নাম্বাৰিং কৰিলে 5 নম্বৰ হয় তো আমি নাম্বাৰিং কৰিলো 1 2 3 4 5 6 7 8 9 এতিয়া এই 5 নম্বৰত যেটো প্ৰতিস্থাপিত মূলক আছে তাত কিছুমান শাখা আছে এই যেটো এলকাইল মূলক ইয়াতো কিছুমান শাখা আছে তো এনেকুৱা ধৰণৰ বিলাকত যেটো শৃংখল এই শৃংখলটো আমি নাম্বাৰিং কৰিব লাগিব এই শৃংখলটো ইয়াত লাগি আছে তো এইফালৰ পৰা নাম্বাৰিং কৰি যাব ইয়াত আটাইতকৈ দীঘল কাৰ্বন শৃংখলটো হৈছে এইটো তো এইফালৰ পৰা নাম্বাৰিং কৰিলে 1 2 3 তো এনেকৈ নাম্বাৰিং কৰাৰ পিছত আমি এনেকৈ নামটো লিখিব লাগিব 5 নম্বৰত এইটো আছে 5 নম্বৰত এইখিনি আছে এইখিনি নাম আমি ব্ৰেকেটত লিখিব লাগিব এই নিয়মতে ব্ৰেকেটত কেনেকৈ লিখিব লাগিব 1 2 ডাইমিথাইল দুটা মিথাইল আছে এক নম্বৰত মিথাইল আছে 2 নম্বৰত ডাইমিথাইল ইয়াতে তিনিটা কাৰ্বন আছে তো তিনিটা কাৰ্বন থাকিলে এলকাইল গ্ৰুপটোৰ নাম কি প্ৰপাইল আৰু মুখ্য এলকেনটোৰ নাম হৈছে 9টা কাৰ্বন আছে 9টা কাৰ্বন থাকিলে ননেন তো এই যৌগটোৰ নাম হ'ব 512 ডাইমিথাইল প্ৰপাইল ব্ৰেকেট ক্লোজ ননেন নেক্সট উদাহৰণ স্বৰূপে আন এটা এলকেন যৌগ লৈছো এই এলকেন যৌগটো অলপমান বেলেগ ধৰণৰ ইয়াতে শাখা শৃংখল বহুত বিলাক আছে এতিয়া আটাইতকৈ দীঘল কাৰ্বন শৃংখলটো প্ৰথমতে বাছি উলিয়াব লাগিব ইয়াতে যেটো আটাইতকৈ দীঘল কাৰ্বন শৃংখল দুই ধৰণে পাম আমি ইয়াতে চাবা 1 2 3 4 5 6 7 8 9 10 এইফালৰ পৰা কৰিলেও 10টা থাকিব আৰু এইফালৰ পৰা কৰিলে চোৱা 1 1 2 3 4 5 6 7
8 9 10 এতিয়া এইটো যেটো নাম্বাৰিং সিস্টেম এইটো হে শুদ্ধ কিন্তু এইফালৰ পৰা কৰিলে শুদ্ধ নহয় কিয় এনেকুৱা ধৰণৰ যৌগবিলাকক চাব লাগিব আটাইতকৈ দীঘল কাৰ্বন শৃংখলটো কোনটো শৃংখল চাওঁতে বেছি সংখ্যক সাইড চেইন অৰ্থাৎ শাখা শৃংখল পোৱা গৈছে এইটো চাব লাগিব এইফালৰ পৰা চালে 3 নম্বৰত দুটা শাখা আছে আৰু 5 নম্বৰত এইটো এটা শাখা আছে মুঠ 3টা শাখা আছে শাখা শৃংখল আছে সাইড চেইন আছে কিন্তু এইফালৰ পৰা চালে এইটো এটা শাখা শৃংখল আৰু ইয়াত এটা শাখা শৃংখল থাকিব এইটো গতিকে দুটাই শাখা শৃংখল পোৱা যাব এই শৃংখলটোৰ ক্ষেত্ৰত গতিকে আমি নামাকৰণ কৰোঁতে এই শৃংখলটো ল'ব লাগিব যোনটো শৃংখলত বেছিকৈ সাইড চেইন থাকিব অৰ্থাৎ শাখা শৃংখল থাকিব সেইটোহে শুদ্ধ নিয়ম হ'ব তো এইটোৰ নামাকৰণ কৰোঁতে 5 নম্বৰত এইখিনি আছে 5 নম্বৰত যেটো কাৰ্বন লগ লাগি আছে তাত আকৌ নাম্বাৰিং কৰিব লাগিব এইফালে 1 2 3 4 এইখিনি প্ৰথমতে নাম্বাৰিং কৰিব লাগিব এইটো হৈছে বিউটাইল গ্ৰুপ 4টা কাৰ্বন আছে বিউটাইল এইটো ইথাইল আৰু ইফালে মিথাইল আছে গতিকে এইখিনি প্ৰথমতে আহিব 5 নম্বৰত 5 ব্ৰেকেটত লিখিব লাগে এইখিনি 5 2 নম্বৰত ইথাইল আছে ইথাইল বিউটাইল 5 ইথাইল বিউটাইল তাৰ পিছত 3 ডাইমিথাইল দুটা মিথাইল আছে ডাইমিথাইল কি হ'ব 10টা কাৰ্বন আছে গতিকে ডেকেন এটোৰ নাম হ'ব 5 2 ইথাইল বিউটাইল 2 নম্বৰৰ ইথাইল বিউটাইল 4টা কাৰ্বন আছে 3 ডাইমিথাইল 3 নম্বৰৰ দুটা মিথাইল আছে সো ডাইমিথাইল ডেকেন নেক্সট এটা এক্সাম্পল লৈছো ইয়াতে এই যৌগটোত প্ৰথমতে বিচাৰিব লাগিব আটাইতকৈ দীঘল কাৰ্বন শৃংখলটো তোমালোকে চালে গম পাবা আটাইতকৈ দীঘল কাৰ্বন শৃংখলটো হৈছে এইটো এতিয়া নাম্বাৰিং কৰিব লাগিব এই কাৰ্বন শৃংখলটোত নাম্বাৰিং সেইফালৰ পৰা কৰিব লাগিব যোনফালৰ পৰা আগতে শাখা শৃংখলটো পোৱা যায় এইফালৰ পৰা নাম্বাৰিং কৰিলে 4 নম্বৰত শাখা শৃংখলটো পোৱা যাব প্ৰথমতে তো এইফালৰ পৰা নাম্বাৰিং কৰিছো 1 2 3 4 5 6 7 8 9 10 মুখ্য শৃংখলটো 10টা কাৰ্বন আছে অৰ্থাৎ এলকেনটোৰ নাম হ'ব ডেকেন এটা 4 নম্বৰত আছে আইসোপ্ৰপাইল গ্ৰুপ আৰু ইয়াত আছে 5 নম্বৰত আছে সেকেন্ডাৰী বিউটাইল এটো বিউটাইল গ্ৰুপ এটো প্ৰপাইল তো বিউটাইলটো আগত লিখিব লাগিব 5 secondary butyl 4 isopropyl মুখ্য এলকেনটোৰ নাম হৈছে ডেকেন তো এই যৌগটোৰ নাম হ'ব এইটো 5 secondary butyl 4 isopropyl ডেকেন নেক্সট আমি দুটা এক্সাম্পল লৈছো এইটো এটা আৰু এইটো এটা প্ৰথমতে এইটোৰ নামকৰণ কৰিবলৈ লৈছো প্ৰথম কাম হ'ব তোমালোকৰ আটাইতকৈ দীঘল কাৰ্বন শৃংখলটো বাছি উলিওৱা আটাইতকৈ দীঘল কাৰ্বন শৃংখলটো ইয়াত চালেই গম পাবা এইটো হ'ব তাৰ পিছত নাম্বাৰিং কৰিব লাগিব নাম্বাৰিং সেইফালৰ পৰা কৰিব লাগিব যোনফালৰ পৰা
আগতে শাখা শৃংখলটো পায় এইফালৰ পৰা নাম্বাৰিং কৰিলে 2 নম্বৰত পাম এইফালৰ পৰা নাম্বাৰিং কৰিলে 3 নম্বৰত পাম তো আমি এইফালৰ পৰা নাম্বাৰিং কৰিব লাগিব শাখা এইফালৰ পৰা নাম্বাৰিং কৰিব লাগিব নাম্বাৰিং কৰিলো 1 2 3 4 5 6 7 8 মুখ্য চেইনডালত 8টা কাৰ্বন আছে আৰু 2 নম্বৰত এইটো মিথাইল গ্ৰুপ আছে 5 নম্বৰত মিথাইল গ্ৰুপ আছে আৰু 6 নম্বৰত মিথাইল গ্ৰুপ আছে তো কেনেকৈ লিখিব লাগিব 2, 5, 6 ড্যাশ যেহেতু তিনিওটা প্ৰতিস্থাপিত অ্যালকাইন ব্লকেই একে তো আমি তিনিটাৰ কাৰণে ট্রাই আহে ট্রাই মিথাইল অক্টেন যেহেতু 8টা কাৰ্বন আছে এই যৌগটোৰ নাম হ'ব এইটো ঠিক তেনেকৈ এইটোৰ নাম কি হ'ব নাম্বাৰিং কৰিব লাগিব নাম্বাৰিং হেইফালৰ পৰা কৰিব লাগিব যোনফালৰ পৰা আগতে শাখা শৃংখলটো পায় এইফালৰ পৰা নাম্বাৰিং কৰিলে 3 নম্বৰত ইথাইল পায় এইফালৰ পৰা নাম্বাৰিং কৰিলে 3 নম্বৰত মিথাইল পায় আমি কোনফালৰ পৰা কৰিব লাগিব আলফাবেটিক্যাল অৰ্ডাৰ ইথাইল আৰু মিথাইল তো এইটো আগত আহিব এইফালৰ পৰা নাম্বাৰিং কৰিব লাগিব 1 2 3 4 5 6 7 সাতটা কাৰ্বন আছে অৰ্থাৎ হেপ্টেন তো আমি কেনেকৈ লিখিব লাগিব 3 ইথাইল 5 মিথাইল হেপ্টেন এই যৌগটোৰ নাম হ'ব এইটো নেক্সট দুটা এক্সাম্পল লৈছো আমি প্ৰথমতে এইটোৰ নামকৰণ কৰিবলৈ হলে আটাইতকৈ দীঘল কাৰ্বন শৃংখল এইটো হ'ব নাম্বাৰিং দুইফালৰ পৰা একেই ইয়াত 2 নম্বৰত আছে এইফালৰ পৰা 2 নম্বৰ তো নাম্বাৰিং কৰিলে হ'ল 1 2 3 4 5 পাঁচটা কাৰ্বন আছে গতিকে মুখ্য এলকানটোৰ নাম হ'ব পেন্টেন 2 নম্বৰত মিথাইল আছে আৰু 4 নম্বৰত মিথাইল আছে 2 4 দুটা মিথাইল থকাৰ কাৰণে ডাইমিথাইল পেন্টেন নেক্সট এই যৌগটোৰ ক্ষেত্ৰত বিবেচনা কৰিলে আটাইতকৈ দীঘল কাৰ্বন শৃংখল হ'ব এইটো এইফালৰ পৰা নাম্বাৰিং কৰিলে প্ৰথমতে আমি শাখা শৃংখলটো পাম ব্ৰাঞ্চ চেইন তো এইফালৰ পৰা নাম্বাৰিং কৰিলে হ'ল 1 2 3 4 5 6 7 সাতটা কাৰ্বন আছে গতিকে হেপ্টেন হ'ব মুখ্য এলকানটোৰ নাম 3 নম্বৰত ইথাইল আছে আৰু 4 নম্বৰত মিথাইল আছে আলফাবেটিক্যাল অৰ্ডাৰ হ'ব ইথাইল ইটো প্ৰথমতে আহে ইংৰাজী বৰ্ণমালাৰ তো আলফাবেটিক্যাল অৰ্ডাৰত প্ৰথমতে লিখিলে 3 ইথাইল 4 নম্বৰত দুটা মিথাইল আছে তো 4 লিখিব লাগিব 4 ডাইমিথাইল হেপ্টেন তো দুটা এক্সাম্পল লৈছো এ বি ইয়াতে আটাইতকৈ দীঘল কাৰ্বন শৃংখলটো বাছি উলিয়াবা এইটো হ'ব আটাইতকৈ দীঘল কাৰ্বন শৃংখল নাম্বাৰিং কৰিব লাগিব নাম্বাৰিং এইফালৰ পৰা কৰিব লাগিব যোনফালৰ পৰা ব্ৰাঞ্চটো আগতে পোৱা যায় শাখাটো আগতে পোৱা যায় এইফালৰ পৰা নাম্বাৰিং হ'ব গতিকে 1 2 3 4 5 6 7 8 8টা কাৰ্বন আছে এতিয়া চোৱা 3 নম্বৰত দুটা ইথাইল আছে 4 নম্বৰত মিথাইল এটা আছে আৰু 5 নম্বৰত আইসোপ্ৰপাইল গ্ৰুপ এটা আছে তো আমি নাম্বাৰিং নামটো লিখতে কেনেকৈ লিখিব লাগিব 3 ডাইমিথাইল দুটা মিথাইল আছে ডাই ইথাইল দুটা ইথাইল গ্ৰুপ আছে এইটো এটা 3 ডাই ইথাইল 5 আইসোপ্ৰপাইল 4 মিথাইল অক্টেন যেহেতু মুখ্য এলকানটোত মুখ্য চেইনটোত 8টা কাৰ্বন আছে তো অক্টেন হ'ব নামটো হ'ব 3 ডাইইথাইল 5 আইসোপ্ৰপাইল 4 মিথাইল অক্টেন আৰু এইটো একদম ইজি হয় নাম্বাৰিং কৰিবা এইফালৰ পৰা যেহেতু 2 নম্বৰত শাখাটো পোৱা যায় 1 2 3 4 5 6 ছটা কাৰ্বন আছে মুখ্য শৃংখলটাৰ তো হেক্সেন হ'ব 2 নম্বৰত ইয়াত আলফাবেটিক্যাল অৰ্ডাৰ চাব লাগিব 2 নম্বৰত মিথাইল আছে 4 নম্বৰত ইথাইল আছে তো আগতে ইথাইলটো লিখিব লাগিব 4 ইথাইল 2 মিথাইল হেক্সেন তো এইখিনি আছে এলকেনৰ
মুক্ত শৃংখল আৰু শাখা শৃংখল থকা এলকেন বিলাকৰ কেনেকৈ নামাকৰণ কৰিব লাগে আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছো আৰু বাকি পিছৰ ভিডিঅ'বিলাক পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থবা তো ধন্যবাদ